ভূপেন বৰাই অপৰাধীৰ পক্ষ লয় কংগ্ৰেছৰ শাসনত অপৰাধীৰ ৰাজত্ব চলিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দালাল ৰাজ নাইকিয়া কৰিছে অপৰাধীক ৰেহাই নিদিয়ে বিজেপি চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত আৰক্ষী যথেষ্ট কঠোৰ হৈছে অপৰাধীৰ বিৰুদ্ধে খৰতকীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ পৰা আৰম্ভ কৰি উচ্ছেদলৈকে সকলোতে দ্ৰুত ব্যৱস্থা লৈছে চৰকাৰে শেহতীয়াকৈ অপৰাধীৰ ঘৰ উচ্ছেদো কৰিছে কিন্তু কংগ্ৰেছে অভিযোগ কৰি আহিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত পুলিচ ৰাজ চলাব বিচাৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই এই ক্ষেত্ৰত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে ভূপেন বৰাৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিছে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে ভূপেন বৰা ডাঙৰীয়াৰ বক্তব্যখিনি শুনিলে এনেকুৱা লাগে যে তেওঁ কোনোবা যেন অপৰাধী এজনক সমৰ্থন কৰা আগত কংগ্ৰেছৰ দিনত আমি প্ৰায়ে দেখিছিলোঁ যে অপৰাধীসকলে এটা পৰিৱেশ পাইছিলে তেওঁলোকে যি মন যায় আজি চাওক ড্ৰাগছ ইমান ওলাইছে কংগ্ৰেছৰ দিনততো ৰমৰমীয়া আছিলে এইখিনি চিণ্ডিকেট ড্ৰাগছ আৰু এই মাফিয়া ভূ মাফিয়া মাটিৰ দালাল এইসকলৰ দপদপনি আছিলে চৰকাৰী কাৰ্যালয়ত কওক ছেক্ৰেটেৰিয়েটত কওক বিভিন্ন বিভাগসমূহত কওক এই দালালসমূহৰ দপদপনিৰে চৰকাৰ তেওঁলোকে পৰিচালিত কৰিছিলে আৰু তেওঁলোকৰ সমৰ্থক দলৰ সদস্য মেক্সিমাম আপুনি যদি পায় এইসকল ব্যক্তি পাব কংগ্ৰেছৰ দিনত আৰু সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই এইটো সমৰ্থন কৰাটো স্বাভাৱিক অপৰাধীৰ বিৰুদ্ধে বৰ্তমান চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ যুক্তিযুক্ততা দাঙি ধৰিছে সাংসদ পল্লৱ লোচন দাসে বুলডোজাৰ চলিবই কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছত তেওঁ কৈছে যে আমি ৰাইজক কেনেকৈ সহজ জীৱন আমি দিব পাৰোঁ ৰাইজে যাতে চৰকাৰী কাৰ্যালয়ত নহাকৈ তেওঁৰ সমস্যাসমূহ যাতে সমাধান হ'ব পৰা যায় চক্ৰ বিষয়া কাৰ্যালয় নোযোৱাকৈ যাতে মানুহে কষ্ট নোপোৱাকৈ সমস্যা সমাধান হ'ব পাৰে সেইকাৰণে দালালসমূহৰ ওপৰত তেওঁ ব্যৱস্থা গ্ৰহণ কৰি সকলোকে জেলত ভৰালে আজি ড্ৰাগছৰ মাফিয়াসকলক সকলোকে ধৰি আজি বহুত মানুহক সকাহ দিবলৈ তেওঁ সক্ষম হৈছে কৰিবৰ বাবে এটা পৰিৱেশ নিৰ্মাণ কৰিছে নাই তেনেকুৱা তেওঁ ক'ব পাৰে কিন্তু আজিলৈকে এটাও অভিযোগ উলিয়াব নোৱাৰে যে য'ত পুলিচে সাধাৰণ ৰাইজক কষ্ট দিছে সাধাৰণ ৰাইজক পুলিচে কষ্ট দিয়া নাই আৰু ক'ৰবাত যদি কষ্ট দিছে পুলিচৰ ওপৰতো একশ্যন হৈছে কিন্তু যিসকল বদমাছ ডকাইত চোৰ তেওঁলোকৰ ওপৰত পুলিচে ব্যৱস্থা নকৰিব নেকি বুলডোজাৰ চলিব তেওঁলোকৰ ওপৰত একশ্যন হ'ব যিটো নিয়মত নাথাকিব তেওঁৰ ওপৰত একশ্যন হ'ব পল্লৱ লোচন দাসে কোৱাৰ দৰে চৰকাৰে অপৰাধ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা কিমান ফলপ্ৰসূ হৈছে তাক লৈও কিন্তু একাংশই প্ৰশ্ন উত্থাপন কৰে তেজপুৰৰ পৰা পংকজ শইকীয়া অসম লাইভ 24